तो गुड मॉर्निंग एंड वेलकम बैक टू माय यूट्यूब चैनल फेयरलेस। तो आज आम टाउन 3 नम्बर दिन तो आज आम इते आसो दिरांगत। तो दिरांगर पर आज जाम तेजपुर। तेजपुर पर आज एट नतुन ट्रिप स्टार्ट हम। ट्रिप तो अलग पिछत जनाई आसो मैं आम कत जाम केनेका जाम कि करिम गोटेखिनि कथा। तो आज आम रूमटे आसो बस आसे कापोर चापोर रेडी आम बेग सेग पूरा पेकिंग। इतना यार पर ओलाब लगे क्या खाब लगे और আৰু আমি যাব লাগে আৰু মই বটল এটাই দি থৈছো গাইছ দোকানত যাব লাগে এটা বটলটো বিচাৰি এটা হা দে তাৰপিছত লগ পাইছ আপোনালোক। তো এতিয়া আমি খাবলৈ ওলাই আহিছো। কি খাবা তুমি? মই চাহটো খাই লওঁ প্ৰথমতে। চাহ খাবা? চাহটো খাই লওঁ। তো বলক আমি এতিয়া যাওঁ দিৰাং চহৰত চাহ খাবলৈ। আজিৰ তাজা খবৰ যেটো মই কম বুলি ভাবি আছিলো যে আমি তেজপুৰ যাম। তেজপুৰৰ পৰা কাজিৰঙা গাইছ। তো আজি আমি কাজিৰঙা যাম। কাজিৰঙা যাই তাত সাফাৰি তাফাৰি কৰিম। তো একদম এডভেঞ্চাৰ হ'ব যাই আছে। চাই থাকিব ভিডিঅ'টো। আমি খাইলৈ ধুনীয়াকৈ ওলাই দিলো আৰু এতিয়া যাই আছো মোৰ বটলটো আনবা। কালি এখন হোটেলত বটলটো এৰি থৈ আহিছিলো আমি আকৌ উল্টামুৱাকৈ যাই আছো এতিয়া বটলটো আনবাক লাগে। তো বলক তালৈকে বটলটো লওঁ আৰু আমি ওলাই যাওঁ। তো গাইজ আমি এতিয়া হাৱা দিব আহিছো গাড়ীত। এয়া গাড়ী পিছফালে ৰাখিছো এইফালে পিছফালে গেৰেজটো আছে। তো হাৱা চাৱা দিওঁ মানে আমাৰ কিবা এটা চাকাটোৰ প্ৰব্লেম হৈছে। হাৱাটো নিজে নিজে কমি কমি যাই থাকে। তো হাৱাটো চেক কৰি লওঁ। হাৱাটো চেক কৰি ইয়াৰ পৰা ওলাই যাম আৰু পিছফালে পাহাৰ একদম মজা প্লেচ আৰু ধুনীয়া ৰ'দ দিছে আজি। ৰ'দটো গাত পৰা একদম মজা লাগছে। তো এতিয়া আমাৰ গাড়ী লগাই দিছে পিছফালে। তো চাই থাকক আজি আৰু ধামাকা হ'ব যাই আছে। কিবা এটা প্লেচ পাইছো পিছফালে একদম ধুনীয়া আছে আৰু যাওঁ তাত দুটামান ফটো দেখাইছো ৰ'ব। প্লেচটো কি মজা প্লেচ পাহাৰৰ ওপৰত একদম পতাকা চতাকা লগাই থৈ দিছে। যাই আছো ৰ'ব তালৈকে। ৰখি দিলো আৰু আমি তেজপুৰ যাই আছো ডাইৰেক্ট। এতিয়া আৰু একদম বেলেগ ৰাস্তা দি আহিছো আৰু এটা ফটো উঠো আৰু এতিয়া আমি বমদিলা পালো। বমদিলাতো কিবা এটা ভিউ পইণ্ট আছে। আমি ভিউ পইণ্টটো আপোনালোকক অলপ দেখাই লওঁ। এইটো ইয়াতে লেখাই আছে আই লাভ বমদিলা। য়েছ উই লাভ বমদিলা। ল'বা ৰ'বা। খেৰখেৰীয়া বতাহ। আমি ওলাই দিলো আৰু এতিয়া ডাইৰেক্ট তেজপুৰ যাই আছো। ফটো চটো তেজপুৰ যাই লগ পাই আছো গাইজ। নৰা আহিছে আৰু মই নেমি যাওঁ। নামেৰি পোৱাই নাই আৰু ইয়াতে কাষত এটা ধুনীয়া জেগা পাইছোঁ আমি। সেই জেগাটো এতিয়া খানা বনাম, খানা খাম আৰু বস্তু বজাৰ কৰা নাই বাৰু। কিন্তু ইহঁতে দুটা যাব। আমি ইয়াতে ধুনীয়াকৈ ৰেডি কৰোঁ। ইহঁতে বজাৰ কৰি আহিব। তাৰপিছত যাই আছোঁ প্লেচটো দেখাইছোঁ। তো গাইছ আমি ইয়াতে খাওঁ আজি খানাটো ইয়াতে বনাম এতিয়া। আৰু কি ধুনীয়া প্লেচ চাই লওক বেকগ্ৰাউণ্ডত। আৰু বস্তুখিনি নামৰ গাড়ীৰ পৰা আৰু ইহঁতক বজাৰ কৰিব পঠাই দিওঁ। এতিয়া আজি আমাৰ খানাটো হ'ব। এইফালে নব একদম বাচন চাচন ধুই আনিছে পূৰা একদম ৰেডি। আৰু এতিয়া আমি ইয়াতে বনাম। এইফালে নদী সেইফালে দলং একদম ইয়াতে খানা চানা বনাই খাব লাগে এতিয়া। আৰু লগৰকেইটাই বজাৰ কৰিব গৈছে আৰু আমি ইয়াতে ৰেডি কৰি আছোঁ। তো চাই থাকক এতিয়া খানা বনাম আমি। তো গাইছ মানে কি হ'ল আমি বহুত সোনকালে নামি আহিলোঁ অৰুণাচলৰ পৰা। আৰু ৰাস্তাটো বহুত ইমান ভাল নহয় মানে ভাল ৰাস্তা ভাল মানে তেৰা বেৰাটো জানেই সেইটো অৰুণাচলৰ ৰাস্তা পাহাৰৰ কাষৰ ৰাস্তা। তো
তো ক'তো আকৌ খোৱাই হোৱা নাই এতিয়ালৈকে এতিয়া বাজিল 4:30 তো ক'তো আকৌ খোৱাই হোৱা নাই ইয়াতে এটা জাগা পাইছোঁ ভালুকপুং ক্ৰছ কৰিয়ে মানে এই ওচৰতে ভালুকপুং ক্ৰছ কৰিয়ে এটা ধুনীয়া নদীৰ কাষত ধুনীয়া প্লেচ এটা পাইছোঁ নালাগে নদীৰ কাষত ভাল ধুনীয়া এটা প্লেচ পাইছোঁ তো ইয়াতে মানে আমি ৰখি ইয়াতে খানাটো বনাম আৰু খানাটো খাম আৰু আজি আমি তেজপুৰ পাম আৰু তেজপুৰ বেছি দূৰ নাই 30 কিলোমিটাৰ আছে আৰু তেজপুৰত আমি আজি ৰাতি ষ্টে কৰিম আৰু কালি যাম আমি কাজিৰঙা পুৱা সোনকালে উঠি কাজিৰঙা যাম আৰু আমি চাফাৰী কৰিম জংগল চাফাৰী তো চাবলৈ ৰেডি হৈ থাকক আৰু এতিয়া বনাব লাগে খানা বলাও গাইজ আমাৰ ভাত হৈ গ'ল একদম সব ৰেডি এফালে আমি পনীৰ বনাম আজি এইবিলাক গোটেই চব্জি কাটি ৰেডি ভাতটো হৈ গ'ল এতিয়া আমি সোনকালে আজি পনীৰ খাম বুলি ভাবিছোঁ তো পনীৰটো ৰেডি হ'ব লাগে আৰু বনাব লাগে পনীৰটো আৰু আমি খাব লাগে তো ভাত হ'লে পনীৰ নামেৰি পনীৰ নামেৰি আজি খানাটোৰ নাম পনীৰ নামেৰি তো খাওঁ এতিয়া মানে বনাওঁ এতিয়া তাৰপিছত খাম দেখাইছোঁ মই এই বালি আছে খাওঁ এতিয়া এটা পানী আছে না হেল্ল' গাইজ পনীৰ বনাই আছোঁ এতিয়া ভাত বনোৱা হৈ গ'ল ভাত হৈছে দে ফাৰ্ষ্টটো এতিয়া পনীৰ হৈছে আমাৰ পনীৰ নামেৰি ষ্টাৰ্ট হৈ আছে বৰ্তমান এই আজিৰ ৰেচিপিটোৰ নাম কি দিছে না নাই পনীৰ নামেৰি শুনিছে না তো এইটো মানে এই খুল এটা খুল এই খুলে এটা আছে ডাঙ্গাবালা আছে মই ব্যক্তি বান্ধ দাও পৰা পিবি এই নামাজৰ দিন যে তাত লাগি সৰু চলি যে ভাত খাওঁতে আন্ধাৰে হৈ গ'ল ভাত পাইছোঁ এতিয়া গাড়ী কাষত ৰখি আছে পিছফালে আছে নদী সেইফালে ওলাইছে চন্দ্ৰ তো এতিয়া ভাতকেইটা খাই লওঁ তাড়াতাড়ি খাই কিনে ইয়াৰ পৰা ওলাই যাম তেজপুৰ তো চাই থাকক ভিডিঅ'টো একেলগে এতিয়া ভাত খাব লাগে আমি গাইজ এইখন কিবা হোটেল এঞ্জেল তেজপুৰত এইফালে তেজপুৰ চিটি পাই গ'লো আমি অলপ ৰাইটত গ'লে তেজপুৰ চিটি আৰু এইখন হোটেল আছে ইয়াতে যাওঁ ৰ'ব ৰুম চুম খালী আছে না আজি ৰাতি থাকিব লাগিব ন তো ইয়াতে ৰুম চুম আছে নে নাই যাই চাই লওঁ তো বলক তো এয়া গাইজ আমাৰ হোটেল ৰুম একদম আমি এণ্ট্ৰি কৰি দিছোঁ চব গোটেই এৰিয়াটোৱে তাৰমানে আমাৰ গাইজ মই দেখাই আছোঁ হোটেল ৰুম চাবি হোমষ্টে হয় চাবি পাৰ মোটাৰ আছে মেঘৰ চাবি পাৰ লচোন ওপৰত তো আমাৰ এইটো 703 ৰুম নম্বৰ দৰ্জাটো খোলা আমি দেখাই দিওঁ মোক সোমাই দিয়া আগত তো এয়া আমাৰ 4টা বেড আছে আমি গোটেইকেইটা ধুনীয়াকৈ জোৰা লগাই দিম তো আজি আৰু ইয়াতে আৰু বাসস্থান আমাৰ বেগ চেক থওঁ আৰু এইটো মই তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত নকৰোঁ ইয়াৰ পৰা ডাইৰেক্ট কাজিৰঙা যোৱা ভিডিঅ' একেলগে বনাম বুলি ভাবিছোঁ তো চাই লওঁ কি হয় তো চাই থাকক